এই ল'ৰাজনৰ নামত মই এতিয়া কেছ কৰিবলৈ গৈ আছো। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি কথা পাতিম ফ্ৰম আছাম। সকলোৱে চিনি পায় মানে জাহিদ বাই ফ্ৰম আছামৰ অনাৰ হয়। আৰু জাহিদ বায়ে এটা ল'ৰাৰ ওপৰত কেছ কৰিব গৈ আছে, পুলিচ কেছ। তাৰ কোৱা মতে মানে ছেকশ্যন 506 মানহানিৰ কেছ কৰিব, ৰুজু কৰিব কেছ। মানে এতিয়ালৈকে সি কেছ কৰিব গৈ আছে। তো প্ৰথমত জাহিদ বাইৰ কথা শুনি লোৱা, তাৰপিছত কৈ আছে। সেই ল'ৰাজন নাজানে যে IPC 507 অধীনত যেতিয়া কেছ কৰা হ'ব সেই ল'ৰাজনৰ অৱস্থা কি হ'ব। 2 বছৰৰ পৰা 5 বছৰলৈ জেল হ'ব পাৰে। জাহিদ বায়ে কিয় কেছ কৰি আছে ল'ৰাটোৰ ওপৰত? স্ক্ৰীনত যিটো ল'ৰাৰ ফটো দেখিছে সেই ল'ৰাটোৰ ওপৰত জাহিদ বায়ে কেছ কৰিব গৈ আছে, মানহানিৰ কেছ। মানে মানহানি আচলতে ল'ৰাটোৱে মানে জাহিদ বাই কিবা কিবি ছ'চিয়েল মিডিয়াত আহি পিনে কিবা উল্টা পাল্টা মাকক বাপেকক লৈ গালি দিছে। চ' মই সেই বাইটোক ক'ব বিচাৰোঁ যে তুমি ভিউজৰ কাৰণে এটা মানুহৰ ৰোষ্ট কৰিছা, তাৰ ছ'চিয়েল মিডিয়া যি তাক লৈ কৰা, কিন্তু পাৰ্চনেল লাইফত গৈ তুমি যে তাৰ মাক দেউতাক আনি পিনে তুমি ভিডিঅ' বনাইছা, তাৰ অধিকাৰটো তোমাক দিয়া নাই কোনেও। আৰু তুমি পাৰ্মিশ্যনো লোৱা নাই ফ্ৰম আছামৰ পৰা, যে জাহিদ বাইৰ পৰা। তাৰপিছত তুমি ভিডিঅ' বনাবা, আগতে তেনেকুৱা যদি ভিডিঅ' বনাব আছিল তেনেহ'লে পাৰ্মিশ্যন ল'ব লাগিছিল। তাৰপিছতো পাৰ্মিশ্যন লোৱা নাই বাৰু, ঠিক আছে। কিন্তু তুমি যে ভিডিঅ' বনাইছা সেই ভিডিঅ'টো মানে ছ'চিয়েল মিডিয়ালৈ কৰা না। তুমি কিয় পাৰ্চনেল ফেমিলি লৈ আহা ইউটিউবত বা ছ'চিয়েল মিডিয়াত? সেইটো ঠিক নহয়। তাৰ কাৰণে মানে জাহিদ বায়ে তোমাৰ ওপৰত কেছ কৰিব গৈ আছে। আৰু আপোনালোকে জাহিদ বাইৰ মন্তব্য শুনিলেই, কাৰণ জাহিদ বাইৰ বহুত খং উঠিছে। বহুতে আগত বহুত ৰোষ্ট কৰিছিল, কিন্তু জাহিদ বাইয়ে গুৰুত্ব দিয়া নাই। আৰু এতিয়া যেতিয়া মাক বাপেকক লৈ গালি দিছে, খং মোৰো উঠিব, আপোনাৰো উঠিব। যেতিয়া কোনোবাই মাকক দেউতাকক লৈ গালি দিব খংটো উঠিবই নৰ্মেলি। তো জাহিদ বাই যদি ভিডিঅ'টো চাই আছা, মোৰ এটা সৰু পেজ ইউটিউব চেনেল আছে যিটোৰ নাম লংকা ৰোষ্টাৰ বয় নামটো। আৰু যদি তুমি ভিডিঅ'টো চাই আছা তেনেহ'লে কমেণ্ট কৰি জনাবাচোন যে ভিডিঅ' চাইছানে সঁচাই। মই মানে আচলতে সৰু ইউটিউবাৰ ন, মানে তাৰ কাৰণে ভিডিঅ' চাবানে, ভিউজত ইমান নাহে, তোমাৰ তাত যাবনে নাযায় সেইটোৱে ডাঙৰ কথা। যদি যায় তেনেহ'লে কমেণ্ট কৰি জনাবাচোন তুমি ভিডিঅ'টো চাইছা নেকি। জাহিদ বাই আমি তোমাৰ ভিডিঅ' চাওঁ, আমি তোমাৰ ফ'ল'ৱাৰ, আমি সদায় ছাপোৰ্ট কৰোঁ ফ্ৰম আছাম চেনেল হওক বা জাহিদ বাই টেগ হওক, আমি সকলো আপোনাক ছাপোৰ্ট কৰোঁ। আৰু আপুনি যে এইটো কেছ কৰি আছে এটা আপোনাৰ হেৰি মানে পাৰ্চনেলি হয়, আমি তাক একো মন্তব্য দিব নাযাওঁ। আৰু এটাই কথা ক'ম জাহিদ বাই, কোনোবা যদি সফল হয় না তেনেহ'লে মানুহে পিছফালে টানি থাকে বা বহুত পিছফালে ঘূৰি নাচাই আগবাঢ়ি যোৱা, আৰু কোনে কি কৈছে পাত্তা নিদিবা, জাষ্ট আগবাঢ়ি যোৱা। আৰু আমি সকলোৱে তোমাক ছাপোৰ্ট কৰোঁ এনেকুৱা আগবাঢ়ি যোৱা। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। চ' আজিৰ কাৰণে এইখিনি, বাই, জয় অসম।